সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি আপোনালোকক লৈ যাম গোলাঘাটৰ মেলামূৰত থকা এখন সুন্দৰ ঠাই মেলুহালৈ। আৰু আমি পাইছোঁহি মেলুহাৰ সন্মুখতে আছে এখন সুন্দৰ খেলপথাৰ। এয়া দেখিবলৈ পাইছে আপোনালোকে, এখন সুন্দৰ খেলপথাৰ আছে আৰু ইয়াতে আছে মেলুহা। এয়া দেখিবলৈ পাইছে। আচলতে মেলুহাত বিভিন্ন ধৰণৰ পুৰণি কিছুমান সামগ্ৰী ৰখা আৰু ইয়াৰ বাহিৰভাগতো কিছু খেলা ধূলাৰ ব্যৱস্থা আছে। ইয়াত খেলিব পাৰে, ধনুকাৰ খেলা আছে। বাহিৰৰ পৰিৱেশটো খুব সুন্দৰ সেউজেৰে ভৰা আৰু ভিতৰতো বিভিন্ন ধৰণৰ পুৰণি কিছুমান সামগ্ৰী আৰু বিভিন্ন ধৰণৰ বস্তু সংৰক্ষণ কৰি ৰখা হৈছে। বাহিৰভাগো খুব সুন্দৰ সেউজ পৰিৱেশে ভৰা। ইয়াত বাহিৰত আপোনালোকৰ বহাৰ ব্যৱস্থা আছে, বেঞ্চ আছে। আপোনালোকে ইয়াত ফটো মাৰিব পাৰে সুন্দৰভাৱে। গছৰ ডালেৰে বনোৱা হৈছে মেলুহাৰ যোনখন নেম প্লেটখন আপোনালোকে দেখিবলৈ পাইছে। খুব এটা সুন্দৰভাৱে আমি পলম নকৰি মেলুহাৰ ভিতৰ ভাগলৈ যাওঁ বলক আৰু আপোনালোকক তাত থকা বিভিন্ন যিসমূহ পুৰণি সংৰক্ষণ কৰা সামগ্ৰী আছে তাত মেলুহাৰ ভিতৰৰ পৰিৱেশটো আমি দেখুৱাম বলক। মেলুহাৰ দুৱাৰমুখ এখন প্ৰৱেশদ্বাৰ, এইফালে সোমাই যাব লাগিব আৰু ভিতৰত আচলতে আগতে এটা ফাৰ্ম হাউচ আছিলে। তাৰপিছত ইয়াত এনেদৰে মেলুহা নামাকৰণ কৰি পেলাই মেলুহা নাম দি পেলাই ভিতৰত বিভিন্ন পুৰণি কিছুমান সামগ্ৰী সজাই ৰখা হৈছে। আপোনালোকক দেখুৱাম বলক। ভিতৰ ভাগতো বাহিৰত যিদৰে সেউজ পৰিৱেশে ভৰা, ভিতৰতো খুব এটা সেউজী এটা সতেজ আপোনালোকে অনুভৱ কৰিব ভিতৰ ভাগলৈ গ'লেও। ইয়াত পৰ্দাৰ সলনি শিকলি দিয়া হৈছে। শিকলিসমূহ যথেষ্ট গধুৰ কিন্তু দেই, আপোনালোকে গ'লে নিশ্চয় গম পাবই। শিকলিৰে এনেদৰে পৰ্দা হিচাপত দিয়া হৈছে। কি সুন্দৰভাৱে বাইচাইকেলখনো কি সুন্দৰভাৱে ইয়াত ৰখা হৈছে আৰু যিসমূহ ইয়াত কাঠৰ যিসমূহ আচবাব আছে বা যিসমূহ কাঠৰ সামগ্ৰী আছে খুব সুন্দৰভাৱে ইয়াত সজোৱা হৈছে। দোলা আছে, দোলা দেখিলোঁ আমি ইয়াত। পুৰণি যি এতিয়া আমি বৰ্তমান আমাৰ সমাজৰ পৰা হেৰাই গৈছে দোলাখন, ইয়াত সুন্দৰভাৱে সজাই ৰখা হৈছে দোলাখন। দোলাখন দেখিবলৈ পাইছে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আছে ইয়াত। আপোনালোকে আহিলে দেখিবলৈ খুব সুন্দৰ সুন্দৰ। বিভিন্ন ধৰণৰ মুখাসমূহ ইয়াত সুন্দৰভাৱে সজাই ৰখা হৈছে। বিভিন্ন আকাৰ আকৃতিৰ মুখা আছে ইয়াত, আহিলে আপোনালোকে নিশ্চয় দেখিব। আৰু ইয়াত এখন মই গৰু গাড়ীও দেখিলোঁ ভিতৰ ভাগত, সুন্দৰভাৱে সংৰক্ষণ কৰা হৈছে। বৰ্তমান এইখনটো দেখিবলৈ পোৱা নাযায়। চৈ দিয়া গৰু গাড়ী ইয়াত সুন্দৰভাৱে সজাই ৰখা হৈছে। মেলুহাত আহিলে নিশ্চয় আপোনালোকে দেখিব। আৰু ইয়াত পেইণ্টিং কৰা আছে সুন্দৰকৈ। বিভিন্ন ইয়াত ফুলৰ টাবসমূহ সুন্দৰভাৱে ইয়াত সজাই ৰখা হৈছে। ওপৰতো আছে অলপ কিছু বস্তু সজাই ৰখা হৈছে, তাত সংৰক্ষণ কৰা হৈছে। মাজ ভাগত মেলুহাৰ ভিতৰৰ ভাগৰ পৰা অকণমান মাজ ভাগত আপোনালোকে আহি দেখিব অকণমান মুকলি পৰিৱেশ এটা ইয়াত আছে। আৰু তাত দেখিবলৈ পাইছে জাকৈ, খালৈ বা বিভিন্ন ধৰণৰ আমাৰ অসমীয়া সচৰাচৰ ব্যৱহাৰ হৈ থকা আমাৰ আৰু ইয়াৰ বিশেষকৈ লাইটিংটো খুব সুন্দৰ। আপোনালোকে যদি গধূলি ভাগত আহে
তেতিয়া নিশ্চয় দেখিবলৈ পাব। খুব সুন্দৰ লাইটিং ইয়াত দেখিবলৈ পাব আপোনালোকে। খুব এটা সুন্দৰ পৰিৱেশ আৰু ইয়াত যিসমূহ কাঠৰ মূৰ্তি আছে, প্ৰতিমা আছে, খুব সুন্দৰভাৱে সজোৱা আছে, অতি মনোমোহা। আৰু ইয়াত মই দেখিলোঁ যে যি মাজুলীৰ মুখা শিল্পও ইয়াত সংৰক্ষণ কৰা হৈছে। ইয়াত দেখিবলৈ পাইছে মাজুলীৰ মুখা ইয়াত সুন্দৰভাৱে ৰখা হৈছে। আপোনালোকে আহিলে ইয়াত নিশ্চয় দেখিবলৈ পাব। গতিকে আহিব পাৰে ইয়ালৈ, মেলুহালৈ। গোলাঘাটৰ মেলামৰাত আছে মেলুহা, আপোনালোকে আহিলে নিশ্চয় দেখিবই। গতিকে আপোনালোকো আহিব পাৰে গোলাঘাটৰ মেলামৰাত থকা এই মেলুহালৈ। দেওবাৰ দিনটো যথেষ্ট ভিৰ হোৱা দেখা যায় মেলুহাত, কিয়নো সকলো ৰাইজ ওলাই আহে নিজৰ মনটো সতেজ কৰিবলৈ, সেউজ কৰিবলৈ। মোৰো গৈ যথেষ্ট ভাল লাগিল। আপোনালোকো ইচ্ছা কৰিলে আহিব পাৰে নিজৰ মনটো সতেজ কৰিবলৈ। যথেষ্ট ভাল লাগিল মোৰ ইয়াত আহি, কৈছোঁৱে মই, যথেষ্ট সতেজ হ'ল মনটো। আৰু আপোনালোকে আহিব পাৰে। আচলতে মই জানিবলৈ পোৱা মতে এইটো আগতে ফাৰ্ম হাউচ আছিলে, বৰ্তমান ইয়াক কেনেদৰে মেলুহা নামাকৰণ কৰি পেলাই, নাম দি পেলাই সুন্দৰভাৱে বিভিন্ন বস্তু সংৰক্ষণ কৰা হৈছে আৰু যথেষ্ট মানুহ আহে ইয়ালৈ। আৰু গতিকে আজি ইমান বিদায় মাগিছোঁ। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।